নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আমি বনাম হাঁহৰ স্পেচিয়েল থালি। বজাৰৰ পৰা আমি দুটা হাঁহ কিনি আনিছোঁ। এতিয়া আমি এই দুটা কেনেকৈ বনাম ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আমি হাঁহ দুটা ৰেডি কৰি লওঁ। প্ৰথমতে হাঁহ দুটা গৰম পানীত দি গোটেই পাখাখিনি গুচাই ল'ম। এতিয়া পাখাখিনি কমপ্লিট গুচোৱাৰ পিছত আমি হাঁহ দুটা পুৰি লৈছোঁ। আমাৰ হাঁহ দুটা ৰেডি হৈ গ'ল। এটা আমি হাঁহ বনাম কোমোৰাৰ লগত, আৰু এটা আমি মছলা সানি কিনে ইয়াক স্মক কৰি ল'ম, পুৰি ল'ম। প্ৰথমতে আমি পুৰা হাঁহটো বনাই লওঁ, তাৰ কাৰণে আমি ইয়াক বইল কৰি ল'ম। আমাৰ পানীখিনি গৰম হৈ গ'ল, এতিয়া আমি এইটো বইল কৰি ল'ম। এতিয়া আমি অলপ নিমখ দি দিছোঁ, আৰু অলপ শুকান গৰম মছলা আৰু নেমু টেঙা আমি কাটি দি দিছোঁ। এতিয়া আমি এইখিনি আধা ঘণ্টা ৰাখি দিম। এতিয়া আমি সিজি থকা সময়ত আমি বাকী মাংসখিনি কাটি ল'ম। আমাৰ মাংসখিনি কাটা হৈ গ'ল, আহক এতিয়া বনাই লওঁ। আমাৰ হাঁহটো প্ৰায় সিজি গ'ল, এতিয়া ইয়াক নমাই দিওঁ। মেৰিনেশ্যন কৰাৰ আগত আমি অলপ এনেকৈ কাটি লৈছোঁ। মেৰিনেশ্যন কৰিবৰ কাৰণে আমি প্ৰথমতে অলপ দৈ লৈছোঁ। মছলাৰ ভিতৰত আমি গৰম মছলা, মিট মছলা, কাশ্মীৰী ৰেড চিলি আৰু জিৰা গুড়ি দি দিছোঁ, আৰু অলপ আদা ৰহুনৰ পেষ্ট দি দিলোঁ, অলপ নিমখ আৰু অলপ নেমু টেঙাৰ ৰস। এতিয়া গোটেই মছলাখিনি হাঁহটোত ধুনীয়াকৈ লগাই দিছোঁ, যাতে মছলাৰ যিটো ফ্লেভাৰ সেইটো হাঁহৰ ভিতৰে সোমাই যায়। এতিয়া কয়লাৰ ওপৰত আমি ইয়াক পুৰি ল'ম। আহক আমি এতিয়া বনাওঁ কোমোৰাৰ লগত হাঁহৰ মাংস। কেৰাহী গৰম হৈ গ'ল, এতিয়া আমি মিঠাতেল দি দিলোঁ। তেল গৰম হৈ গ'ল, এতিয়া আমি শুকান গৰম মছলাখিনি দি দিলোঁ। এইখিনি অলপ ভাজি ল'ম। গোটা গৰম মছলাখিনি ভাজা হ'ল, এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া আমি মজাকৈ ভাজি ল'ম। এতিয়া আমি আদা ৰহুন জ্বালাখিনি দি দিলোঁ। এইখিনি আমি খুন্দি লোৱা নাই, সৰু সৰুকৈ কাটি দি দিলোঁ। পিঁয়াজ আদা ৰহুনখিনি ভাজা হৈ গ'ল, এতিয়া আমি মাংসখিনি দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ইয়াৰ লগত ভাজি থাকিম। আধা ঘণ্টাৰ মূৰত আমাৰ পুৰা হাঁহটো ৰেডি হৈ গ'ল, এতিয়া ইয়াক নমাই যাওঁ। এতিয়া মাংস পুৰা কলে হোৱা আৰম্ভ হৈছে, আৰু অলপ কলে হোৱাৰ পিছত আমি মছলা দিম। হাঁহটো প্ৰায়খিনি সিজি গ'ল, এতিয়া আমি মছলা দিয়া আৰম্ভ কৰিম। প্ৰথমতে আমি দিলোঁ হালধি গুড়ি, তাৰপিছত জিৰা গুড়ি দিলোঁ, অলপ মিট মছলা, ধনিয়া গুড়ি অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ, অলপ কলা জালুকৰ গুড়ি, এইটো ইম্পৰ্টেণ্টে হয়। মছলা আমাৰ দিয়া হৈ গ'ল, শেষত সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া অলপমান পানী দি কিনে ইয়াক ভাজি ল'ম। মাংসখিনি প্ৰায় ভাজা হৈ গ'ল, এতিয়া আমি আলুখিনি দি দিলোঁ। মাংসৰ গোন্ধটোতো মজা আহিছে, বাকী দেখি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব।
এতিয়া আমাৰ আচল বস্তু কোমোৰা দি দিলোঁ। এতিয়া আৰু এইখিনি ভাজি থাকিম, ভাজি থাকিম। এতিয়া অলপ পানী দি আৰু অলপ সিজিব দিম। কোমোৰাটো বহুত বেছি পুৰত হোৱা নাই, সেইকাৰণে অলপ ডাঙৰ ডাঙৰ চাইজত কাটি দিছোঁ। আমাৰ আঞ্জাখন হৈ গ'ল, এতিয়া আমি ইয়াক নমাই দিম। আহক আমি এতিয়া স্পেচিয়েল হাঁহৰ থালিখন টেষ্ট কৰি লওঁ। প্ৰথমে আমি টেষ্ট কৰিম পোৰা হাঁহ। পোৰা হাঁহটো অলপমান টান হৈছে যদিও খাব মজা হৈছে। এইবাৰ আমি টেষ্ট কৰিম হাঁহৰ গ্ৰেভিটো। গ্ৰেভিটো পুৰা আল্টিমেট হৈছে পুৰা। এক নম্বৰ মজা। ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।